কৈছিলোঁ নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথা, সেইবিলাক কথা তেখেতে ৰাখিব পৰা নাই। তেখেতে সম্পূৰ্ণ বড়ো বিৰোধী কাম কৰিছে 5 বছৰত, আৰু তেখেতৰ যিটো বক্তব্য পাব্লিক স্পীচ বা মিডিয়া স্পীচ, ইয়াত সদায় মানে বড়ো বিৰোধী কথাবিলাক কৈ আহিছে। গতিকে ভাৰতৰ সংবিধানত এজন সাংসদ, এজন বিধায়ক বা এজন মন্ত্ৰী যিয়ে নেকি জিকি আহি পেলাই এজন চৰকাৰী মানুহ হয়, তেখেতে এইবিলাক কথাবিলাক ক'বলৈ নাপায়। গতিকে তেখেতে এটা ইমোশ্যনেল ৰাজনীতি কৰিছে, সেইটোকে আমি দেখিবলৈ পাইছোঁ। পৃথক বড়োলেণ্ডৰ যিটো প্ৰসংগ, সেই প্ৰসংগত আপুনি কি ক'ব? আৰু এই সংগ্ৰাম, পৃথক বড়োলেণ্ডৰ যিটো সংগ্ৰাম, এই সংগ্ৰাম আপোনালোকে কিয় অব্যাহত ৰাখিছে? চাওক, পৃথক বড়োলেণ্ডৰ যিটো সংগ্ৰাম, ইয়াৰ সংগ্ৰামটো আজিৰ সংগ্ৰাম নহয়। আজি প্ৰায় 50 বছৰে হ'ল এই সংগ্ৰামটো। আৰু এনেকুৱা সংগ্ৰামবিলাক বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত কিয় হয়, এই প্ৰশ্নবিলাক যদি আমি চাবলৈ যাওঁ, এতিয়া বিদৰ্ভ ৰাজ্য বিচাৰি আছে মহাৰাষ্ট্ৰত, ইফালে গোৰ্খালেণ্ড বিচাৰি আছে ৱেষ্ট বেংগলত, ত্ৰিপুৰাসকলে ত্ৰিপুৰালেণ্ড বিচাৰি আছে, য'ত ত্ৰিপুৰাৰ তেখেতসকলৰে ৰাজ্য আছিলে, আজি তেখেতসকলে নিজৰ ৰাজ্যতে ত্ৰিপুৰালেণ্ড বিচাৰি আছে। বুন্দেলখাণ্ড ৰাজ্য বিচাৰি আছে ইউ পিত, পূৰ্বাঞ্চল বিচাৰি আছে ইউ পিত, তেনেকুৱা বহুত ৰাজ্য বিচাৰি আছে। চ' এই প্ৰত্যেকটো ৰাজ্যৰ যদি চাবলৈ যায় কিয় নতুন ৰাজ্য বিচাৰিছে, তাত এটা এটা যুক্তি আছে। আৰু কিছুমানৰ যুক্তিবিলাক, কিছুমানৰ কাৰণবিলাক অৰ্থনীতি, কিছুমানৰ কাৰণবিলাক ৰাজনীতি, কিছুমানৰ কাৰণবিলাক উন্নয়ন, তো বিভিন্ন কথা লৈ পেলাই আজি সেই দাবীবিলাক চলাই আছে। বিদৰ্ভৰ কথাটো যদি পাতিবলৈ যাওঁ, সেইটো উন্নয়নৰ, কিয়নো বিদৰ্ভ ৰিজনতো মাৰাঠী মানুহ আছে, বম্বেতো মাৰাঠী মানুহ আছে, এণ্টায়াৰ মহাৰাষ্ট্ৰত মাৰাঠী মানুহে বেছিকৈ আছে। বুন্দেলখাণ্ডৰ কথাটো পাতিবলৈ যদি যাওঁ, সেইটো উন্নয়নৰ। বুন্দেলখাণ্ড ৰিজনটো ইউ পিৰ আৰু মধ্যপ্ৰদেশৰ, তাত ৰ'দ হয়, তাত বৰষুণ নহয়, তাৰ মানুহবিলাক দৰিদ্ৰ, তাত ফাৰ্মাৰ ছুইচাইড হয়। আজি বিদৰ্ভ ৰিজনতো ফাৰ্মাৰ ছুইচাইড হয়। তেলেংগানাটো যদি নতুন ৰাজ্য যি হৈ গ'ল, ইয়াৰ কাৰণটো অৰ্থনীতি আছিলে, যে দুটা ষ্টেটতে তেলেগু কথা চলে, ইফালে অন্ধ্ৰতো আজি যিটো চলি আছে তেলেগু, তেলেংগানা অঞ্চলতো তেলেগু চলে, কিন্তু তেলেংগানা অঞ্চলত ফাৰ্মাৰ ছুইচাইড হৈ আছিলে, উন্নয়নৰ কথাবিলাক তাতে হোৱা নাছিলে। তো তেনেকৈ যদি চাবলৈ যায়, বড়োলেণ্ডৰ কথাটো কিন্তু অৰ্থনীতি নহয়, বড়োলেণ্ডৰ কথাটো নিজৰ অস্তিত্ব আৰু পৰিচয়ৰ ৰক্ষাৰ কাৰণে। যেনেকৈ এটা সময়ত গোটেই উত্তৰ পূৰ্বাঞ্চলটো এটা ৰাজ্য আছিলে, অসম বুলি এটা বৃহত্তৰ অসম ৰাজ্য আছিলে। ইয়াৰ পিছত শ্বিলঙৰ পৰা যিটো ৰাজধানী চলি আছিলে, যিটো আজি আমি শুনিবলৈ পাওঁ, যিটো ফেক্ট, যে সেই সময়ত অসমৰ নেতাবিলাকে গোটেই বৃহত্তৰ অসমখনত অসমীয়া ভাষাটো এটা অফিচিয়েল লেংগুৱেজ হ'ব লাগে আৰু সকলোক শিকিব লাগে বুলি এটা ইম্প'জিশ্যন কৰিছিলে। তেতিয়াই মানে বাকী যিখিনি ট্ৰাইবেল মানুহ আছিলে, তেখেতসকলে কৈছিলে যে আমাৰ ভাষা সংস্কৃতি কি হ'ব, আমাক পৃথক ৰাজ্য লাগিব। এখন লুচাই হিলছ নতুন ৰাজ্য হৈ গ'ল মিজোৰাম, এটা নাগা হিলছ ডিষ্ট্ৰিক্ট, সেইটো এটা নাগালেণ্ড ৰাজ্য হৈ গ'ল। তেনেকৈ এখন ৰাজ্য হৈ গ'ল। আৰু সেই সংগ্ৰামবিলাক আছিলে অস্তিত্ব, পৰিচয়, ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ। ঠিক তেনেধৰণৰ বড়োলেণ্ডৰ যিটো সংগ্ৰাম, এই যে আজি যিটো অসম আছে, অসমৰ ভূখণ্ড যিখিনি 78,000 স্কুৱেৰ কিলোমিটাৰৰ যিটো অসম আছে, সেই অসমত আজি অকল বড়ো নাই, মিচিং, ৰাভা, তিৱা, আহোম, চুতীয়া চবেই আছে। সেই অসমখনত বড়ো জনগোষ্ঠীটো নিজৰ জনগোষ্ঠীৰ ভৱিষ্যতটো যদি আমি চিন্তা কৰোঁ, আমাৰ যিটো ভাষা সংস্কৃতি, আমাৰ অস্তিত্ব ৰক্ষা, এইটো আমি অসমত কোনোদিনে মানে এতিয়ালৈকে আশ্বস্ত হ'ব পৰা নাই, বিশ্বাসত ল'ব পৰা নাই যে এই অসমত যে আমাৰ ভাষাটো সদায় জীয়াই থাকিব, আমাৰ সংস্কৃতিটো সদায় জীয়াই থাকিব, এইটো আমি আশ্বস্ত হ'ব পৰা নাই। আৰু ইয়াৰ হ'ব নোৱাৰাৰ মেইন কাৰণটো হৈছে গভৰ্ণমেণ্ট পলিচি। আজি বড়ো মিডিয়ামৰ কথাটো যদি ক'বলৈ যাওঁ, এই গোলাঘাট জিলাত যিখিনি বড়ো মিডিয়াম স্কুল আছিলে প্ৰায় ক্ল'জ হ'বলৈ গৈ আছে। আপুনি ধনশিৰি চাব ডিভিজনৰ স্কুল প্ৰায় ক্ল'জ হৈ গ'ল, ইফালে গোলাঘাট চাব ডিভিজনো ক্ল'জ হৈ গ'ল। নগাঁৱত যিখিনি বড়ো মিডিয়াম আছিলে, এটা সময়ত ভালকৈ চলি আছিলে ভেঞ্চাৰ হিচাপে, প্ৰভিঞ্চিয়েলাইজ কৰি পেলাই তাৰ বিল্ডিংটো বনাই নিদিলে, মাষ্টৰ ৰিটায়াৰ্ড হ'ল নিদিলে, ছায়েন্স মেথছ মাষ্টৰ লাগে ইয়াত নিদিলে, বহুত বছৰে ৰিটায়াৰ্ড হৈ গ'ল। এই যে গভৰ্ণমেণ্টৰ যিবিলাক পলিচি, আনপিনেদি ভাষা সাংস্কৃতিকটো উন্নয়নৰ কাৰণে কিছুমান কাম হয় আমি নিজে কৰিব লাগে, কৰিব পাৰোঁ। সমাজখন পৰিৱৰ্তন কৰাৰ কাৰণে সামাজিক যিবিলাক কাম, এইটো আমি নিজে কৰিব পাৰোঁ আৰু কৰিব লাগে। সেই কামবিলাকো আমি কৰিব পৰা নাই। কিন্তু উন্নয়নৰ, সৰ্বাংগীন উন্নয়নৰ কাম, ৰক্ষণাবেক্ষণৰ যিবিলাক কাম, আজি ভূমি ৰক্ষণাবেক্ষণৰ কথা যদি পাতিবলৈ যাওঁ, আমাৰ যিখিনি বেলেন ব্লক আছিলে অসমত, সেই বেলেন ব্লক প্ৰায় 40% এনক্ৰচমেণ্ট হৈ গ'ল।
সেই কথাবিলাক যদি চাবলৈ যায় অসমৰ যিটো ভূখণ্ডত ইয়াত যিটো চৰকাৰ চলাই আছে সেই চৰকাৰখনে আমাক যে নিৰাপত্তা দিব আমি আশ্বস্ত হ'ব পৰা নাই গতিকে সেইকাৰণে যদি কোনোবাই ভাবে যে ইয়াত অসমীয়াসকলক বেয়া পাই পেলাই কোনোবা জাতি জনগোষ্ঠীক বেয়া পাই পেলাই বড়োবিলাক পৃথক ৰাজ্য বিচাৰিছে আমাৰ অন্তৰ আত্মাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি বেয়া ভাৱ নাই কাৰো প্ৰতি মানে খং নাই কাৰো প্ৰতি দুখ নাই কেতিয়াবা কথা প্ৰসংগত যুক্তিৰ প্ৰসংগত কাৰোবাৰ নাম ল'ব লগা হ'ব পাৰে তৰুণ গগৈৰ নাম প্ৰফুল্ল মহন্তৰ নাম কিন্তু কোনো জাতিৰ প্ৰতি আমাৰ এইবাৰ ডেলিগেটে হওক বা কিবা ছেশ্যনে হওক বড়ো জাতিৰ ভিতৰীয়া যিবিলাক ডিছকাশ্যন ইয়াত কোনো জাতিৰ কথা ইয়াত নোলায় খালি গভৰ্ণমেণ্টৰ যিটো ডিছক্ৰিমিনেশ্যন ডিপ্ৰাইভেশ্যন সেইকাৰণে আদি চলি আছে আৰু মই এইটোকো আহ্বান কৰিম মই পজিটিভ মানুহ হিচাপে যে অসম চৰকাৰে বহুত সুযোগ পাইছিলে কিন্তু যে এটা লেশ্যন ল'ব লাগিছিলে যে যি সময়ত 7 ছিষ্টাৰ হৈ গ'ল সেই সময়ত এটা লেশ্যন ল'ব লাগিছিলে আৰু আজি অসমত যিটো নেকি কেবৰ আন্দোলন সেই আন্দোলনৰ অংশীদাৰবিলাক কোন কোন হ'ল আজি যদি উত্তৰ পূৰ্বাঞ্চলে যদি উত্তপ্ত পৰিস্থিতি নহ'লেহেঁতেন ভাৰত চৰকাৰে তেনেকৈ পৰিস্থিতি অকল অসমৰ আন্দোলনটি ল'লেহেঁতেন অসমত আন্দোলন কৰাটো যিমান শক্তিশালী ইয়াৰ অপজিটত থিয় হোৱাখিনিও শক্তিশালী কিন্তু গোটেই চৰকাৰী মেচিনাৰী ইয়াৰ অপজিটত থিয় হৈ আছে গতিকে তাত সত্ত্বেও যে এই কেবটো যে গভৰ্ণমেণ্টে আজি বন্ধ কৰিব লগা হ'ল ইয়াৰ মূল কাৰণটো চাব গ'লে উত্তৰ পূৰ্বাঞ্চলৰ আজি যিটো উত্তপ্ত পৰিৱেশ গতিকে মই এইটোকে আহ্বান কৰিছোঁ যে সিদিনা কেবটো 13ত যেতিয়া ৰাজ্যসভাত উত্থাপন হ'ল তেতিয়াৰ পৰা মই এই কথাটো আহ্বান কৰি আছোঁ যে অসমীয়াৰ যিটো আগশাৰীত থকা নেতৃবৃন্দ ইণ্টেলেকচুৱেল সকলো ৰিথিংকিং কৰিবলৈ সময় হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত নেচক লৈ পেলাই যেনেকৈ দিল্লীত কেম্পিং কৰিলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক বুলি যিটো ইম্প্ৰেশ্যন দিলে সেইটো এটা সামাজিক এপ্ৰ'চ সেইটো ছাত্ৰ সন্থাৰ এপ্ৰ'চ পলিটিকেল এপ্ৰ'চটো কিন্তু এতিয়াও ঠিক নহয় যাৰ কাৰণে আপোনালোকে দেখিছে নেডা গঠন কৰিছিলে চৰকাৰ গঠন হ'ল নেডাই দি কিন্তু নেডাৰ এতিয়া অস্তিত্ব নোহোৱাৰ নিচিনা হৈ গৈছে অস্তিত্বটো কাৰ আছে এতিয়া জাতীয় সংগঠনবিলাকৰ ছাত্ৰ সংগঠনবিলাকৰ গতিকে দেশ এখন যদি চৰকাৰে দেশ এখন যদি চলাব লাগে ৰাজ্য এখন যদি চলাব লাগে সেই এপ্ৰ'চটো থাকিব লাগিব সম মৰ্যাদা সম উন্নয়ন কেয়াৰিং শ্বেয়াৰিং একমডেশ্যন সকলোকে একমডেট কৰিব লাগিব চ' সেই কথাবিলাক যদি নহয় ভৱিষ্যতো ভাল নহয় এই কথাটো মই ক'ব বিচাৰোঁ শেহতীয়াকৈ যিটো কেবৰ কথাটো আহিলে লোকসভা নিৰ্বাচনত কেবে প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে নিশ্চয় পেলাব কেবে পজিটিভো কাৰোবাৰ কাৰণে পজিটিভ প্ৰভাৱ পেলাব কাৰোবাৰ কাৰণে নেগেটিভ প্ৰভাৱ পেলাব তো সেইটো ৰাজনীতি কৰাসকলে কেনেধৰণৰ লয় কোনে সেইটো কাৰ কাৰণে পজিটিভলি ইউজ কৰিব পাৰে আৰু কোনে কাৰ কাৰণে নেগেটিভলি ইউজ কৰিব পাৰে ৰাজনীতিক মাষ্টাৰবিলাকৰ ওপৰত ডিপেণ্ড কৰিব মই ৰাজনীতিৰ মানুহ নহয় কিন্তু তেখেতসকলে এই ইছ্যুটো কোনে কেনেকৈ ইউজ কৰিব পাৰে তেখেতসকলৰ ওপৰত ডিপেণ্ড কৰিব মোৰ আপিলটো এইটোৱে থাকিব যে সেইটো যাতে ইছ্যু বনাই পেলাই ৰাজনীতিক পথাৰত মানে জাতিক ধ্বংস কৰিবৰ কাৰণে যাতে আগবাঢ়ি নাহে মই এইটো আপিল কৰিম কিয়নো এই ইছ্যুটোৰ লগত জাতিৰ ভৱিষ্যতো সাঙুৰি আছে গতিকে সেই ইছ্যুটো ইমানো মানে পলিটিকেলাইজ কৰিব নালাগে যাতে ভৱিষ্যতত গৈ পেলাই জাতি ধ্বংসৰ কাৰণে এইটো এটা কাৰণ হৈ যায় যিখিনি আছে সেইখিনি ঠিকে আছে বৰঞ্চ মই ৰুলিঙত থকা মানুহখিনিক আপিল কৰিম যে তেখেতসকলে যাতে এনেকুৱা ইছ্যুবিলাক যাতে মানে টানি নানে যি ইছ্যুবিলাক নেকি নিজৰ জাতিৰ অস্তিত্বৰ লগত সংগতি আছে তেনেকুৱা ইছ্যুবিলাক যাতে টানি নানে আৰু বি টি চিৰ যদি যি চুক্তি সেই বি টি চি চুক্তি যদি পুনৰীক্ষণ হয় কাৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি আপোনালোকে কেনেধৰণে প্ৰভাৱটো পৰিব বি টি চি চুক্তি পুনৰীক্ষণ হ'ব বুলি মই নাভাবোঁ আৰু এতিয়া তেনেকুৱা এটা পৰিৱেশ মই দেখিবলৈ পোৱা নাই 2003 চনতহে বি টি চি চুক্তি হৈছিলে গতিকে বি টি চি চুক্তি এতিয়ালৈকে ইমপ্লিমেণ্টেই হোৱা নাই তো ইমপ্লিমেণ্ট নোহোৱাৰ পিছত ইয়াৰ পুনৰীক্ষণ যদি হয় ইয়াৰ যিখিনি খামিয়া যিখিনি কমি ইয়াত আছে সেইখিনি ফুলফিল কৰিবৰ কাৰণে হ'ব লাগিব ইয়াত কনষ্টিটিউশ্যনেলি যিখিনি প্ৰমিছ কৰা হৈছিলে যিখিনি আজিলৈকে প্ৰদান কৰা নহ'ল ইয়াৰ ভিতৰত মেজৰ এটা ক্ল'জ থাকি গ'ল যে কাৰ্বি আংলঙৰ বড়োসকলক ST হিলছ দিয়া এই ক্ল'জবিলাক আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই তো তেনেকুৱা ক্ল'জবিলাকে ইমপ্লিমেণ্ট হ'ব লাগিব আৰু ইয়াৰ লগতে এটা আছে ডিছপুটেড ভিলেজ 92 ডিছপুটেড ভিলেজ বুলি বৰ্ডাৰ এৰিয়াত ৰাখি থৈ দিছে য'ত বড়ো মানুহবিলাক আছে সেই গাঁওবিলাক বি টি চিত ইনক্লুড কৰাৰ কথা আছিলে আজিলৈকে কৰা নাই আৰু এডমিনিষ্ট্ৰেশ্যনত বহুত মানে কম আমি দেখিবলৈ পাইছোঁ এই এডমিনিষ্ট্ৰেটিভ যিটো খামিয়া বা লেকুনাবিলাক ৰৈ গ'ল সেইবিলাক ঠিক কৰিব লাগিব তো সেই কথাবিলাক দেখিছোঁ কিন্তু আমি আপচু হিচাপে আমি সংগ্ৰামী হিচাপে আমিতো পৃথক ৰাইজৰ কথাটোৱে পাতি আছোঁ গতিকে বি টি চি পুনৰীক্ষণ কৰি না কি কৰে সেইটো আমাৰ কাৰণে ইমান কনচাৰ্ণ নহয় শেহতীয়াকৈ যি কোকৰাঝাৰ লোকসভা সমষ্টি মূল যুঁজখন কাৰ মাজত হ'ব বুলি ভাবে এবাৰ মই এতিয়ালৈকে ইমান ভিতৰত সোমাই চোৱা নাই যে কাৰ মাজত মূল যুঁজখন হ'ব যুঁজটো হ'বই লাগিব আৰু গণতান্ত্ৰিক যুঁজ হোৱাটো আমি চবেই ৱেলকাম কৰোঁ আৰু তাত কেণ্ডিডেটটো বহুত কম হয় কেণ্ডিডেটটো বাঢ়িলে ভাল হয় আপুনি মন মেলিছে নেকি এবাৰ মন মেলিব নেকি ৰাজনৈতিক ক্ষেত্ৰখন
নাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নাই কোকৰাঝাৰ লোকসভা সমষ্টি বা কোনোবা সমষ্টিত ইলেকশ্যন খেলিম ৰাজনীতি পথাৰত আহিম এইটো মোৰ সপোনৰ বহুত দূৰত এতিয়ালৈকে মোৰ সবচে কনচাৰ্ণটো হৈছে যে বড়ো সমস্যা সমাধান কৰি বড়োসকলক শান্তি আৰু সুস্থিৰ এটা বাতাবৰণ দিব লাগে তেতিয়া বড়োসকলে ভাষা সংস্কৃতি স্পৰ্টছ কালচাৰ এডুকেশ্যন সকলো দিশতে আগবাঢ়ি যাব আৰু মই সেইটো বিচাৰোঁ ইয়াৰ লগতে উগ্ৰপন্থী সমস্যা সমাধান কৰি অসমত শান্তি ঘূৰাই আনিব লাগে ইয়াৰ কাৰণে কাম কৰিব মন আছে উত্তৰ পূৰ্বাঞ্চলত যিটো উত্তপ্ত পৰিৱেশ 30-40 বছৰে য'ত বহুত মানে জবান মানে আৰ্মি পুলিচৰ জবানো আৰু আমাৰো নিজৰ ভাই ককাই মৰিব লগা হ'ল আলফা হৈ পেলাই মৰিব লগা হ'ল এই উগ্ৰপন্থী সমস্যা সমাধানৰ কাৰণে কাম কৰিবলৈ মন আছে যে মই ইণ্টাৰলকিউটৰ হৈ পেলাই নহয় নিগচিয়েট হৈ পেলাই নহয় এই সমস্যাবিলাক উদ্ভৱ ক'ৰ পৰা হৈছে আৰু ইয়াৰ সমাধান কেনেকৈ কৰিব পাৰে সেইটো ফিল্ডত কাম কৰিবলৈ মোৰ মানে মন আছে আৰু এটা যিখিনি সমস্যা স্বাধীনতাৰ পিছত আজিলৈকে যে আমাৰ দিল্লী আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত ডাঙৰ এটা গেপ আছে দিল্লীয়ে মাহীৰ চকুৰে চোৱা আমাৰ যিখিনি প্ৰাপ্য অধিকাৰবিলাক প্ৰদান নকৰা আৰু আমিও যে নিজৰ কৰণীয় কামবিলাক কৰিবলৈ বাদ দি পেলাই বহুত ইছ্যুত আজি ব্যস্ত হৈ থাকিব লগা হৈছে হাজাৰ হাজাৰ যুৱবিলাকে আজি ভাল শিক্ষা গ্ৰহণ কৰি পেলাই ভাল এমপ্লয়মেণ্ট পোৱা নাই নিজে মানে ইকনমিক ফিল্ডত কাম কৰিবলৈ পৰা নাই এই গোটেই ফিল্ডবিলাক এই ছ'চিয়েল ইছ্যুজবিলাক লৈ পেলাই মই কাম কৰিবলৈ মন আছে গতিকে আজি ভাৰতৰ 543 এমপিৰ ভিতৰত কিবা কাৰণত ইলেকশ্যন মানে কণ্টেষ্টো কৰিলোঁ বাৰু কোনোবা মানে অন্ধ মানুহবিলাক মোক ভোটো দিলে ভাল মানুহটো ভোট নিদিব বদলেণ্ড বিচৰা মানুহ কোনে ভোট দিব যে অন্ধ মানুহবিলাক ভোট দি যদি কালি এমপিও কৰে মোৰ এইখিনি বিশ্বাস নাই যে মই দিল্লীত গৈ পেলাই 543 এমপিৰ মাজত মই গৈ পেলাই তাতে কিবা এটা কাম কৰিব পাৰিম আজিৰ ৰাজনীতি যিটো পথাৰখনত য'ত নেকি আজি কংগ্ৰেছ বিজেপি এনেকুৱা এটা যুঁজ আৰু বাকী ৰাজনীতিবিলাকৰ যুঁজটো আনিবলৈ এনেকৈ দেখিছোঁ যে তেখেতসকলৰ দেশখনৰ স্বাৰ্থটো সদায় ছেকেণ্ডাৰী ফাৰ্ষ্ট স্বাৰ্থটো হয় ৰাজনীতিক স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ লৈ পেলাই কাম কৰি আছে গতিকে আজি ভাৰতত কোৱাদহে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি কোৱা হৈছে গণতন্ত্ৰৰ মূল মন্ত্ৰবিলাক কোনটো স্তৰলৈকে ইমপ্লিমেণ্ট হৈছে ইয়াত সন্দেহ আছে সেইকাৰণে বহুত কৰণীয় কাম আছে গতিকে ৰাজনৈতিক পথাৰত ভৰি এবাৰ দিলে সেই ভৰিটো ওলাই আনিব নোৱাৰে আৰু তেনেকুৱা মই নিজকে ইউজ কৰিব বিচৰা নাই মই নিজকে ইউজলেছ এজন মানুহ হিচাপে মই গঢ়িব বিচৰা নাই মই কিবা কিঞ্চিত জীয়াই থকালৈকে পাৰিলে সমাজৰ কাৰণে কিবা ভাল কাম কৰিব পাৰে নেকি সেইটো লাইনতহে মই কাম কৰিবলৈ মন আছে থেংক ইউ